নমস্কাৰ লাৰ্ণিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাম নৱমী। নেক্সট, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পিয়লি ফুকন। নেক্সট, মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাদুৰাই, অৰ্থাৎ তামিলনাডুৰ মাদুৰাইত মীনাক্ষী মন্দিৰ অৱস্থিত। নেক্সট, ভাৰতীয় ফিল্ম সংগ্ৰহালয় কেতিয়া স্থাপন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1964। নেক্সট, দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম ব্যক্তিগৰাকী হ'ল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি দেৱিকা ৰাণী। নেক্সট, ভাৰতীয় জ্ঞানপীঠ বঁটাৰ প্ৰতিষ্ঠাতা কোন? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শান্তিপ্ৰসাদ জৈন। নেক্সট, ভাৰতৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট, 2022 চনত কোনগৰাকী অসমীয়াই পদ্মশ্ৰী সন্মান লাভ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শকুন্তলা চৌধুৰী। নেক্সট, 2022 চনত নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰা ব্যক্তিজন হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি প্ৰাঞ্জল শইকীয়া। নেক্সট, অসমৰ একমাত্ৰ 3D তাৰকাগৃহ কোনখন ঠাইত স্থাপন কৰা হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নলবাৰী। নেক্সট, 2022 চনত দাদা চাহেব ফাল্কে পুৰস্কাৰ লাভ কৰিছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আশা পাৰেখ। নেক্সট, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ঘৰ জেউতী। নেক্সট, কোনজন ব্যক্তিক পাঞ্জাৱ কেশৰী বুলি জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লালা লাজপত ৰায়। নেক্সট, কোনজন ব্যক্তিক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। নেক্সট, মেঘদূত নামৰ গ্ৰন্থখনৰ ৰচক কোন? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কালিদাস। নেক্সট, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1976। নেক্সট, ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পেৰিছ। নেক্সট, ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1933। নেক্সট, বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সোণাৰাম থাউচেন। নেক্সট, পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1950। নেক্সট, আন্তৰ্জাতিক অলিম্পিক সমিতি কেতিয়া স্থাপিত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1894। নেক্সট, ভাৰতে কেতিয়াৰ পৰা অলিম্পিকত অংশগ্ৰহণ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1920। নেক্সট, বিশ্বৰ কোনখন ঠাইত ক'লা ৰাজহাঁহ পোৱা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পশ্চিম অষ্ট্ৰেলিয়া। নেক্সট, স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰেন্দ্ৰ নাথ দত্ত। নেক্সট, জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ আছিল? এই অপশ্যনসমূহৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ঋষভনাথ। আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰা সাগৰখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভূমধ্য সাগৰ। এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।